নমস্কাৰ মই সুমি বড়ো আপোনালোক সকলোকে মোৰ ষ্টাডি ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই বাবৰৰ বিষয়ে কিছুমান প্ৰয়োজনীয় তথ্য লৈ আনিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে ADRE আসাম পুলিচ বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব। আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বাবৰে ভাৰতত প্ৰথম আক্ৰমণ কেতিয়া কৰে? ইয়াত অপশ্যনসমূহ দিয়া হৈছে। আপোনালোকে শুদ্ধ উত্তৰটো নিশ্চয় পাৰিব, চেষ্টা কৰক। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1526 চনত। 1526 চনত বাবৰে ভাৰতত প্ৰথম আক্ৰমণ কৰে, যাক আমি পানিপথৰ প্ৰথম যুদ্ধ বুলি জানো। এই ভিডিঅ'টোত মই MCQ টাইপত কুৱেশ্যনবোৰ আলোচনা নকৰোঁ। আমি বাবৰৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ চেষ্টা কৰিম, কিয়নো MCQ টাইপত সকলোখিনি পঢ়ি গ'লেই নহ'ব, আমি তথ্য সহকাৰে জানিবলৈ চেষ্টা কৰিব লাগিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাবৰৰ জন্ম হয় 1483 চনৰ 14 ফেব্ৰুৱাৰীত। বাবৰে ভাৰতত একেৰাহে 4বাৰ আক্ৰমণ কৰিছিল। তেওঁ প্ৰথম আক্ৰমণ কৰে 1526 চনত, যাক আমি পানিপথৰ প্ৰথম যুদ্ধ বুলি জানো। এই যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিলে। বাবৰে ভাৰতত দ্বিতীয়বাৰ আক্ৰমণ কৰে 1527 চনত, যাক আমি খানৱা যুদ্ধ বুলি জানো। খানৱা যুদ্ধৰ বিষয়ে প্ৰায় পৰীক্ষাবোৰত আহি থকা দেখা যায়, বিশেষকৈ চনটো 1527 চনত খানৱা যুদ্ধ হৈছিল, আপোনালোকে মনত ৰাখিব। এই যুদ্ধ বাবৰ আৰু ৰাণা সাংগাৰ মাজত হৈছিলে। বাবৰে তৃতীয়বাৰ ভাৰত আক্ৰমণ কৰে 1528 চনত, যাক আমি বেটেল অফ চান্দেৰী বুলি জানো। এই যুদ্ধ হৈছিল মেণ্ডনী ৰায়ৰ লগত। বাবৰে চতুৰ্থবাৰ ভাৰত আক্ৰমণ কৰে 1529 চনত, যাক আমি বেটেল অফ ঘাগৰা বুলি জানো। এই যুদ্ধ হৈছিল আফগানৰ লগত। এই চাৰিখন যুদ্ধতে বাবৰৰ জয়ী হৈছিলে। বাবৰৰ মৃত্যু হয় 1530 চনত। বাবৰৰ আত্মজীৱনীখনৰ নাম প্ৰায়ে পৰীক্ষাবোৰত আহি থকা দেখা যায়। বাবৰৰ আত্মজীৱনীখনৰ নাম হৈছে বাবৰনামা। বাবৰে এইখন তুৰ্কী ভাষাত লিখি উলিয়াইছিলে। আব্দুল ৰহিম খাঁ খানাই ইয়াক ফাৰ্চীলৈ অনুবাদ কৰি ইয়াৰ নাম ৰাখিছিল তুজিকে বাবৰি। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে, পৰীক্ষাবোৰত প্ৰায় আহি থকা দেখা যায়। বাবৰৰ সমাধি আগ্ৰাৰ ঔৰংগাবাদ আৰু কাবুলত আছে, দুখন ঠাইত দেখা যায়। প্ৰথম বাবৰক আগ্ৰাৰ ঔৰংগাবাদত সমাধি দিছিল যদিও তাৰ পৰা আকৌ উলিয়াই আনি বাবৰৰ জন্ম জেগা কাবুলত সমাধি দিয়া হয়। গতিকে আপোনালোকে এই সকলোবোৰ তথ্য স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে, পৰীক্ষাবোৰত আহি থকা দেখা যায়। গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।